আজি বিয়লি 1 বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত তৃতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপনৰ উদ্দেশ্যে চুমনিগাঁও প্ৰাথমিক বিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত গাঁৱৰে জ্যেষ্ঠ ব্যক্তি দীনেশ চুতীয়াই সভাপতিত্ব কৰা সভাখনত চুমনিগাঁৱৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া। লগতে আজি সভাখনতেই উদযাপন সমিতিখন গঠন কৰি সঞ্জীৱ চেতিয়াক সভাপতি, জিতুমণি চুতীয়াক কাৰ্যকৰী সভাপতি, দীনেশ চুতীয়াক উপদেষ্টা আৰু মাধৱ কুমাৰ ভূঞাক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হয়। আৰু উক্ত সভাখনত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা, যুটীয়া সম্পাদক অনুপম চুতীয়া আৰু চিচিবৰগাঁও আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি মুকুন্দ বৰুৱা উপস্থিত থাকে। আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু চুমনিগাঁও ৰাইজৰ সহযোগত চুমনিগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি উজ্জ্বল কুমাৰ চুতীয়াদেৱৰ উপস্থিতিত আৰু দীনেশ চুতীয়াদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৃতীয় বাৰ্ষিক মাঘী উৎসৱ আয়োজন কৰিবৰ বাবে এখন পূৰ্ণাংগ আয়োজক সমিতি গঠন কৰা হয়। উক্ত সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি স্থায়ী সভাপতি সঞ্জীৱ চেতিয়া মহোদয়ক সভাপতি হিচাপে আৰু মাধৱ কুমাৰ ভূঞাক সম্পাদক হিচাপে, জিতুমণি চুতীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়। আৰু আমি ভাবিছোঁ যে অসম জাতীয়তাবাদী যুৱ পৰিষদে তৃতীয়বাৰৰ বাবে এই মাঘী উৎসৱটো চুমনিগাঁৱত আয়োজন কৰিব আৰু চুমনিগাঁৱৰ ৰাইজৰ আকুণ্ঠ সমৰ্থন আগবঢ়াইছে আৰু আমি ভাবিছোঁ যে এই উৎসৱটো আটকধুনীয়াকৈ উদযাপন কৰি আমি চুমনিগাঁৱৰ ৰাইজ তথা সমূহ অসমবাসীক মাঘী উৎসৱৰ শুভেচ্ছা দি আমি উৎসৱটি উলহ মালহেৰে উদযাপন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।